আজি আপোনালোকে মোৰ কথাখিনি শুনিবলৈ সাহস থাকিব লাগিব আপোনালোকৰ বুকুৰ ভিতৰত দম থাকিব লাগিব আপোনালোকৰ বুকুৰ ভিতৰত দেশভক্ত থাকিব লাগিব অসমীয়াক ভাল পাব লাগিব নিজৰ দেশখনক ভাল পাব লাগিব যুক্তিযুক্ততাৰে দুটামান প্ৰশ্ন আপোনালোকলৈ ঠেলিছো সেই সকললৈ আৰু তাৰ উত্তৰ যদি আপোনালোকে দিব পাৰে তেন্তে আপোনালোকে মোৰ কমেন্ট সেকশনত আপোনালোকে সেই উত্তৰকেইটা দিব আজি দুদিন আগত ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলক বৰদিনৰ শুভেচ্ছা জ্ঞাপন কৰি থৈ গৈছিল আমি নিশ্চয়কৈ দেখা পাইছো আজি অসমৰ মুখ্যমন্ত্ৰীদেৱে খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলক বৰদিনৰ উৎসৱৰ শুভেচ্ছা জনাই ফেচবুকত পোষ্ট কৰিছে সেয়াও হয়তো আপোনালোক সকলোৱে দেখিছে তাৰ বিপৰীতে আসামে আকৌ সেই খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলক সেই বৰদিন উৎসৱটো পালন কৰাৰ পৰা বিৰত ৰাখিব চেষ্টা কৰা দেখা গৈছে সেই কণ স্কুলীয়া শিশুসকলক যিসকলে এই উৎসৱটো উলহ মালহেৰে পালন কৰিবৰ বাবে কণ হাত দুখনেৰে খ্ৰীষ্টমাছৰ যিখিনি যাৱতীয় কাৰুকাৰ্য সেইখিনি নিজেই সজাই পৰাই তুলিছিল সেই শিশুসকলক বৰদিন উৎসৱটো পালন কৰাৰ পৰা তেওঁলোকক বিৰত ৰখা দেখা গৈছে আকৌ তেওঁলোকৰ মুখত ডাঙৰ ডায়লগ এয়া হেনো ভাৰতৰ কালচাৰ নহয় বৰদিন হেনো ভাৰতৰ সংস্কৃতি নহয় বৰদিন হেনো ভাৰতৰ পৰম্পৰা নহয় তেওঁলোক ভাৰতীয় প্ৰধানমন্ত্ৰী অসমৰ মুখ্যমন্ত্ৰীতকৈ বেছি দেশভক্তনে তেওঁলোক ভাৰতৰ প্ৰধানমন্ত্ৰীতকৈও ভাৰতবৰ্ষৰ বিষয়ে বেছি জানেনে ভাৰতীয় সংবিধানখনৰ প্ৰতি বেছি আনুগত্যশীল তেওঁলোক হয়নে সন্দেহ আছে তেওঁলোকে হয়তো পাহৰি গৈছে ভাৰতবৰ্ষ যেখন ধৰ্ম নিৰপেক্ষ দেশ ভাৰতবৰ্ষত যে সকলো জাতি জনগোষ্ঠীৰ লোকে সকলোৱে সমানে জীয়াই থকাৰ সকলো বস্তু সকলো কাম সমানে কৰাৰ অধিকাৰ ভাৰতীয় সংবিধানে দি থৈ গৈছে সেই কথা তেওঁলোকে পাহৰি পেলাইছে নে দেশখনত এটা বিশৃংখল পৰিৱেশ বিনষ্ট কৰাটোৱে তেওঁলোকৰ এটা লক্ষ্য বা উদ্দেশ্য হিচাপে লৈ এই কাম কৰিছে যিখন ভাৰতৰ সংবিধানে এই অধিকাৰ দি থৈ গৈছে যিখন ভাৰতৰ সংবিধানৰ কথা মানি ভাৰতৰ প্ৰধানমন্ত্ৰী অসমৰ মুখ্যমন্ত্ৰীয়ে খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলক যাচিছে সেইখন সংবিধানক এওঁলোকৰ দৰে চাংগু পাংগুসকলে অপমান কৰা নাইনে এনেকুৱা কাৰ্যৰ জৰিয়তে তেওঁলোকে এবাৰো কিয় ভবা নাই যে ভাৰতবৰ্ষত তেওঁলোকে এইবোৰ কৰা মানে ভাৰতৰ বাহিৰত থকা সেই হিন্দুসকলৰ যে বিপদ আহি আছে ভাৰতৰ বাহিৰত থকা সেই হিন্দুসকলক যে খ্ৰীষ্টানসকলে আকৌ অত্যাচাৰ চলাব সেই কথাটো তেওঁলোকে কিয় ভবা নাই এই বৰদিনটো এছামে যেনেকৈ উলহ মালহেৰে পালন কৰিছে আন এছামে আকৌ এই বৰদিনটোৰ পৰা তেওঁলোকৰ পেট গৈছে হয়তো পৰিয়াল পোহপাল কৰি আছে আৰু তেওঁলোকে যেতিয়া বৰদিন উৎসৱ পালন কৰিবলৈ নিদিব তেতিয়া সেই দোকানী কেইজনৰো পেটত লাট মৰা হোৱা নাইনে আমি দেখিছোঁ ছ'চিয়েল মিডিয়াত বহু ডাঙৰ তাৰকা নেতাই সেয়া লাগিলে যি ধৰ্মৰে নহওক প্ৰত্যেকেই বৰদিনৰ শুভেচ্ছা জ্ঞাপন কৰিছে তাৰ পিছত আকৌ আন এছামে এনেকুৱা নাৰকীয় কাণ্ড নলবাৰীত যি কৰিলে এয়া সঁচাকৈ এক নিন্দনীয় আৰু গৰিহণাৰ বাহিৰে বেলেগ একো হ'ব নোৱাৰে আপোনালোকলৈ মোৰ এটা প্ৰশ্ন যি খ্ৰীষ্টানসকলক আমি বেয়া পাইছোঁ যি খ্ৰীষ্টানসকলে পালন কৰা বৰদিন উৎসৱটো পালন কৰাৰ পৰা আমি বিৰত ৰাখিব বিচাৰিছোঁ সেই খ্ৰীষ্টান মিছনাৰীসকলে পতা সেই চেণ্ট জেভিয়াৰ চেণ্ট মাৰিয়াছ স্কুলত আকৌ আমি আমাৰ সন্তানবোৰক নামভৰ্তি কৰাওঁ কাৰণ তাত আমাৰ সন্তানে পঢ়ি ইংৰাজী ক'ব পাৰিব তাত আমাৰ সন্তানে ইংৰাজী ক'ব পাৰিব বুলি গৌৰৱ অৰ্জন কৰোঁ আমি মানুহৰ আগত বুকু ফিন্দাই কওঁ যে মোৰ ল'ৰাটো চেণ্ট জেভিয়াৰ্ছত পঢ়ে মোৰ ল'ৰা চেণ্ট মাৰিয়াছত পঢ়ে কিন্তু আপুনি আকৌ খ্ৰীষ্টান মিছনেৰীসকলৰ বৰদিন উৎসৱ পালন কৰাৰ পৰা তেওঁলোকক বঞ্চিত কৰিব বিচাৰে যদি সাহস আছে আপোনালোকৰ বুকুত যদি দম আছে তেন্তে আপোনাৰ সন্তানটোক খ্ৰীষ্টান মিছনেৰীসকলে পতা সেই বিদ্যালয়ৰ পৰা আনি অসমীয়া মাধ্যমৰ বিদ্যালয়ত দি আপুনি গৌৰৱ অৰ্জন কৰক তেতিয়া জানিম আপুনি প্ৰকৃতাৰ্থত সঁচাকৈ অসমীয়া সঁচাকৈ আপুনি দেশভক্ত সঁচাকৈ আপুনি ভাৰতবৰ্ষক ভাল পায় সঁচাকৈ আপুনি নিজৰ মাতৃভাষাক ভাল পায় সঁচাকৈ খুব ক্ষোভিত হৈ কথাখিনি কৈছোঁ কাৰণ আপুনি নিজৰ পকেটৰ টকা কাক দি আছে সেই খ্ৰীষ্টান মিছনেৰীসকলক দি আছে দম আছে যদি আপোনালোকৰ সাহস আছে যদি আমাৰ ভাৰতবৰ্ষৰ পৰা অসমৰ পৰা খ্ৰীষ্টান মিছনেৰীকে স্কুলসমূহ উঠাই দেখুৱাই দিয়ক যদি নোৱাৰে তেন্তে সেই খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলক এই ভাৰতবৰ্ষত নিজৰ ধৰ্ম পালন কৰাৰ পৰা আপোনালোকে বঞ্চিত কৰিবলৈ আপোনালোক কোনো নহয় যদি কোনোবাই বঞ্চিত কৰিব পাৰে সেয়া কৰিব পাৰিব ভাৰতৰ প্ৰধানমন্ত্ৰী অসমৰ মুখ্যমন্ত্ৰীয়ে ভূমিকা ল'ব পাৰিব তেওঁলোকে নিজৰ যিখন আমাৰ ভাৰতবৰ্ষৰ সংবিধান আছে ভাৰতবৰ্ষৰ সংবিধানে পাৰিব ভাৰতৰ সংবিধানৰ পৰা সেয়া অধিকাৰ বিলুপ্ত কৰিব লাগিব তেতিয়াহে এই ভাৰতবৰ্ষত
বেলেগ ধৰ্মৰ মানুহে কোনো ধৰণৰ ইয়াত কোনো ধৰণৰ উৎসৱ পালন কৰিব নোৱাৰিব, কোনো ধৰ্ম পালন কৰিব নোৱাৰিব বুলি তেতিয়া মানুহে হয়তো বিশ্বাস কৰিব বা আপোনালোকেও তেতিয়া ইয়াতে এই যিটো শ্লোগান দিছে, এই যিটো দাদাগিৰি দেখুৱাইছে, এই দাদাগিৰিখিনি কৰিলে হয়তো তেতিয়া আপোনালোকক খুৱাব। ভাৰতীয় সংবিধানখনৰ পৰা সেই ধৰ্মীয় প্ৰস্তাৱনাকেইটা, ধৰ্মীয় অধিকাৰ থকা সেই 25, 26, 27, 28 নং অনুচ্ছেদকেইটা বিলুপ্ত কৰি দিয়াৰ সাহস আপোনালোকৰ হ'বনে? যদি নহয় তেন্তে আপোনালোকে এই যিবোৰ কাৰ্য কৰিছে, এই কাৰ্যবোৰৰ শাস্তি আচলতে কোনোবাই দিবনে নিদিয়ে সেয়াও এক চিন্তনীয়।